জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আমি হোজাই জিলা সমিতি হোজাই জিলাৰ নৱগাম আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধেয় জুবিন গাৰ্গ ডাঙৰীয়াৰ যি কায়িক মৃত্যু এই কায়িক মৃত্যুৰ আজি একমাহ সম্পূৰ্ণ হ'ল আৰু এই একমাহ সম্পূৰ্ণ হোৱাৰ পিছতো চৰকাৰখনে জুবিন দাক ন্যায় প্ৰদান কৰিব পৰা নাই, যাৰ বাবে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিনজোৰা কাৰ্যসূচীৰে নৱগাঁত এক অনশন কাৰ্যসূচী লৈছোঁ আৰু অতি লাজো লাগিছে, বেয়াও লাগিছে যে জুবিন দাৰ ন্যায় বিচাৰি আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। গতিকে আজি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ, আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে অনতি পলমে জুবিন দাৰ যি কায়িক মৃত্যু সেয়াৰ কায়িক মৃত্যুৰ যি তদন্ত অনতি পলমে তদন্ত সম্পূৰ্ণ কৰক আৰু জুবিন দাক ন্যায় প্ৰদান কৰক। আৰু জুবিন দাৰ ভাষাৰে কৈছোঁ, আমি কাকো খাতিৰ নকৰোঁ, স্পষ্ট কথা জুবিন দাৰ ন্যায় লাগিব আৰু জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন অব্যাহত থাকিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ বিভিন্ন জিলাৰ লগতে আমি হোজাই জিলা সমিতিয়ে এক দিনজোৰা অনাশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি অসম চৰকাৰ আৰু অসমৰ প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ যে আজি 30 দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে জুবিন দায়ে ন্যায় পোৱা নাই। গতিকে অতি শীঘ্ৰে আমাৰ জুবিন দাৰ ন্যায় লাগে, নহ'লে অন্যতাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।